নমস্কাৰ, মই ৰৌশন চাইদ আৰু আপুনি চাই আছে অসমৰ আটাইতকৈ ডাঙৰ নিউজ চেনেল, য'ত নেকি ৰাজনৈতিক কথাবোৰ আনফিল্টাৰ কৰি আলোচনা কৰা হয়। আৰু আজি আমাৰ ষ্টুডিঅ'ত এনেকুৱা এজন নেতাজী, এনেকুৱা এজন বুদ্ধিজীৱী উপস্থিত আছে। তেখেতৰ লগত আমি বহুতখিনি কথা পাতিম, এক কথা ক'ব গ'লে ডিবেট হ'ব। গতিকে এই ডিবেটখন সম্পূৰ্ণ আপোনালোকক চাবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে মই এংকৰৰ গেটআপত আহোঁ। তো আমাৰ লগত উপস্থিত আছে আজি নেতাজী। তো প্ৰথমতে নেতাজীক আমাৰ এই শ্ব'টোলৈ ৱেলকাম জনাইছোঁ। তো নেতাজী, আপোনালৈ প্ৰথমটো প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মাই আমি দেখা পাওঁ সময়ে সময়ে মিছা কথা কয়, বহুত মিছা কথা। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত, হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি একদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। ইয়াৰ ওপৰত আপুনি কি ক'ব? এই কাৰণটোৰ কাৰণে মই তোমাৰ এই ইনভাইটেশ্যন একচেপ্ট কৰা নাছিলোঁ। মই বাৰে বাৰে কৈছিলোঁ যে মই নাহো, তুমি চিঞৰি আছা আৰু তুমি আহিয়ে এইটো প্ৰশ্ন কৰিছা যে হিমন্ত মিছা কিয় কয়? হিমন্তই মিছা কয়। আৰে হিমন্তই কি কৰিলে দেখি চাইছা নে? আগতে পুলিচক মানুহে পিটিছিলে, আজি পুলিচে মানুহক পিটে। আজি একো একচেপ্ট কৰা নহয়, লগে লগে গুলি কৰি দিয়ে যদি কোনোবাই কিবা কয়। গুলি ইনকাউণ্টাৰ। আগতে কি চামচাসকলৰ ৰাজত্ব চলিছিলে কংগ্ৰেছৰ দিনত, চামচাসকলৰ। কিন্তু হিমন্ত হোৱাৰ পিছৰ পৰা সকলোৱে একেলগে মিলি কাম কৰি আছে, কোনো গুণ্ডাগিৰি কোনো একো নচলে। ইয়াত অনলি পুলিচৰ ৰাজত্ব চলি আছে। পুলিচে কিবা কৰিলেই গুলি। আৰু হিমন্ত বিশ্ব শৰ্মা যদি নাথাকে ন, তেনেহ'লে অসম কি হ'ব এইটোতো বেলেগ। আগতে কি গুৱাহাটীতো যোৱা তুমি, গুৱাহাটী কেনেকুৱা আগতে জাম ট্ৰেফিক কেনেকুৱা আছিল, আৰু আজি কেনেকুৱা কোৱা তুমি, আজি কেনেকুৱা? সেইকাৰণে তোমালোকৰ এই শ্ব'ত মই নাহোঁ। বন্ধুসকল, এইটো কোৱা হয় ষ্ট্ৰমেন আৰ্গুমেণ্ট। তাৰমানে এইটো এটা লজিকেল ফেলেচি, যে বেলেগৰ আৰ্গুমেণ্ট এটাক এনেকৈ মিছ ৰিপ্ৰেজেণ্ট কৰক যে সেই প্ৰশ্নটোৰ কাউণ্টাৰ কৰা একেবাৰে সহজ হৈ পৰে, বা ইয়াক আমি অভাৰ চিম্প্লিফাই বুলিও ক'ব পাৰোঁ, বা ইয়াক এইটো আৰু এটা পৰ্যায়ত যদি এক্সট্ৰিমত লৈ যাওঁ তেনেহ'লে ইয়াক কোৱা হয় যে আউট অফ কণ্টেক্সট। তাৰমানে মই ইয়াত নেতাজীক প্ৰশ্ন কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই মিছা কিয় কয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কয় এইটো প্ৰশ্নৰ উত্তৰত আমাৰ নেতাজীয়ে উত্তৰ দিয়ে যে হিমন্ত বিশ্ব শৰ্মাইতো মিছা কয়, এইটো বেলেগ, কিন্তু এইটো কোনো মেটাৰে নহয়। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যে এনেকুৱা কাম কৰি আছে, এইটো কৰি আছে, সেইটো তুমি নেদেখা নেকি? এইটো এটা আউট অফ কণ্টেক্সট, উত্তৰটো আউট অফ কণ্টেক্সটত দিয়া হয়। এইটোকে কোৱা হয় ষ্ট্ৰমেন আৰ্গুমেণ্ট, লজিকেল ফেলেচি। নেতাজী, মই আপোনাক সুধি আছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই যে মিছা কথা কয় তাৰ ওপৰত, কিন্তু আপুনি কি কেনেকুৱা ধৰণৰ কথাবোৰ কৈ আছে? আপুনি ক'ৰ পৰা ক'ত গুচি গ'লে? আৰে কেতিয়াবা দুটা মিছা কথা কৈ দিছিলে, মুখৰ পাকত আহি গৈছিলে, সেইটোৱে তুমি বহি আছা। কিন্তু ইমানতে কষ্ট কৰে, দিনৰ পিছত দিন যে ঘূৰি থাকে। লকডাউনত কি কৰিছিলে কৰোণাৰ সময়ত দেখিছেনে নাই? কেনেকুৱা কষ্ট কৰি আছে, ৰাতি টোপনি নাযায়, 1-2 বজাত টোপনি যায়, ৰাতিপুৱা উঠি মিটিঙত যায়। এইবিলাক তোমাৰ চোৱা নহয় ন? এইবিলাক তোমালোকে নাচাবা, কাৰণ এইবিলাক তোমালোকে চালে, এইবিলাক তোমালোকে জনতাক ক'লে তোমালোকৰ এইটো নচলে। ঠিক আছে, এতিয়া আপোনালোকৰ নেক্সট কুৱেশ্যন, যে অসমত যে বৰ্তমান সময়ত উচ্ছেদ হৈ আছে, যে বেদখল মাটিবোৰ চৰকাৰে পুনৰ উদ্ধাৰ কৰি আছে, এইটো লৈ আপুনি কি ভাবে? আৰু এই উচ্ছেদটো ভাল হৈ আছে নে বেয়া হৈ আছে? মই ইয়াত কুৱেশ্যনটো কৰাৰ আগত এটা ফেক্ট জনাব বিচাৰিম যে ইয়াত এটা কমিউনিষ্ট এটা দৃষ্টিভংগী উঠি আহিছে। কাৰণ সময়ে সময়ে দেখা যায় যে একমাত্ৰ সংখ্যালঘু মানুহকহে উচ্ছেদ কৰি আছে, বেলেগ কোনো ৰিলিজিয়ন বা তেনেকুৱা উচ্ছেদ কৰা নাই। তাৰ আগত আপুনি কি ক'ব? এইটোতো তোমাৰ প্ৰব্লেম, উচ্ছেদতো তোমাৰ প্ৰব্লেম, মিছা কথা কৈ ইয়াতো তোমাৰ প্ৰব্লেম। আৰে উচ্ছেদ যে কৰি আছে এইবিলাক চব বাংলাদেশী এইবিলাক উঠাই আছে, কংগ্ৰেছে উঠাব পৰা নাই, হিমন্তই উঠাই আছে। এইটো আমি ক্লেপ বজাব লাগে, তালি বজাব লাগে। আৰু তুমি উচ্ছেদক লৈ তুমি প্ৰশ্ন কৰিছা, আৰু কি ধৰ্ম এইবিলাক তোমালোকে এনেই এইবিলাক তোমালোকে। ঠিক আছে, যদি হিমন্ত নাথাকে ন, তেনেহ'লে অসমখন মুছলমানে দখল কৰিব। লিখি লোৱা, মই ছিগনেচাৰ কৰি দিম। যদি হিমন্ত নাথাকে তেনেহ'লে ইছলাম গিৰি চলিব অসমত, মুছলমানসকলে অসমখন দখল কৰিব। তুমি লিখি লোৱা। বন্ধুসকল, এইটোক কোৱা হয় স্লিপাৰী শ্লোপ লজিকেল ফেলেচি, বা এইটোক আমি আৰু এটা নামত নামাকৰণ কৰিব পাৰোঁ, সেইটো হ'ল যে ফিয়াৰ মংগিয়াৰিং, অৰ্থাৎ ভয়।
তাৰ মানে এটা প্ৰশ্ন আপুনি সুধিলে কাৰোবাক, কিন্তু সেই প্ৰশ্নটোৰ উত্তৰত তেখেতে আপোনাক ভয় দেখাবলৈ আৰম্ভ কৰিলে। এয়া কেন্দ্ৰত যেনেকৈ নেকি হিন্দু খাতিৰে মে সেয়া এটা ভয় দেখুওৱা হয়। माँ घर पे मेरे को बोल रही है बेटा हिंदू खतरे में मैं माँ को बोल रहा हूँ नहीं माँ लॉजिक खतरे में है। ঠিক একেদৰে আমাৰ অসমত কোৱা হয় যে যদি মানে হিমন্ত নাহে তেনেহ'লে আমাৰ ষ্টেটখন এটা ইছলামিক ষ্টেট হৈ যাব, ইছলামে দখল কৰিব, মুছলমানসকলে দখল কৰিব, এনেকৈ ভয় দেখুওৱা হয়। আৰু ইয়াৰ আঁৰত যিটো কনক্লুজন ওলাই আহে সেইটো এনেকুৱা যে ইফ নট হিমন্ত দেন হু, যদি হিমন্ত নহয় তেনেহ'লে কোন, এই প্ৰশ্নটো মানুহৰ সন্মুখত প্ৰেজেণ্ট কৰি দিয়া হয় আৰু মানুহ ইয়াত কনফিউজ হৈ পৰে যে আচলতে হিমন্ত নাথাকিলে আমাৰ এই অসমখন মুছলমানৰ হাতত গুচি যাব নেকি বা মুছলমানে দখল কৰিব নেকি, এনেকুৱা এটা ভয় দেখুওৱা হয়। আৰু এইটো এটা লজিকেল ফেলেচি হয়। যেনেকৈ নেতাজীয়ে কৈছে যে মুছলমানে অসমখন দখল কৰিব যদি হিমন্ত নাথাকে, কিন্তু ইয়াৰ কোনো ধৰণৰ এভিডেন্স বা প্ৰুফ এক্সিষ্ট নকৰে। ইয়াৰ আৰু এটা উদাহৰণ হ'ল যে ধৰক মোৰ কালি এটা টেষ্ট আছে আৰু সেই টেষ্টত যদি মই ফেইল কৰোঁ তেনেহ'লে মোৰ চাকৰি নহয়, আৰু যদি মই চাকৰি নহয় তেনেহ'লে মই বেকাৰ হৈ যাম, আনএমপ্লয়মেণ্ট হৈ যাম। কিন্তু ইয়াৰ কোনো ধৰণৰ এভিডেন্স বা প্ৰুফ আচলতে এক্সিষ্ট নকৰে। মই এই টেষ্ট নিদিয়াকৈও হয়তো মই জীৱনত ছাকচেছ হ'ব পাৰোঁ। ঠিক তেনেকুৱাকৈ যে হিমন্ত যদি নহয় তেনেহ'লে কোন, আৰু হিমন্ত নাথাকিলে অসমখন মুছলমানৰ হাতত গুচি যাব, এইটোৱে কোৱা হয় স্লিপিৰি শ্ল'ভ লজিকেল ফেলেচি। আপোনাক মই প্ৰশ্ন কি সুধিলোঁ আৰু আপুনি উত্তৰ কি দি আছে? আৰে ইয়াত কেনেকুৱা ধৰণৰ মানে অসম ইছলামিক ষ্টেট হৈ যাব, এইটো কেনেকুৱা মানে উইদাউট এভিডেন্স, ইয়াৰ কোনো প্ৰুফ এক্সিষ্ট নকৰে, কিন্তু আপুনি কৈ আছে যে ইছলামিক হৈ যাব, হিমন্ত যদি নাথাকে ইছলামিক ষ্টেটলৈ পৰিণত হ'ব। আৰে এভিডেন্সৰ এম্বৰিজম আছে। আচ্ছা তোমাক মই বুজি পাইছোঁ, তুমি গুৱাহাটীত যে ৰাতি ৰাতি যে মিটিং হয় বেলেগ যে অপজিশ্যন পাৰ্টিৰ, তাত গৈ যে তুমি টকা লোৱা, ফাণ্ডিং লোৱা, সেইটো কোনে ক'ব? সেইটো কিমান লৈছা কোৱা, কিমান লৈছা কোৱা? তুমি যে ফাণ্ডিং যে লৈছা সেইটো কিমান লৈছা সেইটো তুমি ৰাইজক কোৱা। তুমি হিমন্ত বিশ্ব এইবিলাক বাদ দিয়া, তুমি যে কিমান ফাণ্ডিং লৈছা ৰৌশন, তোমাক মই কৈ আছোঁ তুমি যে কিমান ফাণ্ডিং লৈছা সেইটো তুমি ৰাইজক কৈ দিয়া প্ৰথমতে। আৰু গাইজ এইটো কোৱা হয় লোডেড কুৱেশ্যন লজিকেল ফেলেচি। তাৰমানে এনেকুৱা এটা এজাম্পশ্যন বিল্ড কৰা যে এইটোৰ আনচাৰ মই য়েছ দিওঁ বা ন' দিওঁ, ইয়াক কোনো ধৰণৰ মাইনে নকৰে, কিন্তু ইয়াৰ কুৱেশ্যনটোতে বিল্ড কৰি দিয়া হৈছে অলৰেডি যে এইটো ঠিক। যেনেকৈ মোক কোৱা হৈছে যে তুমি গুৱাহাটীৰ পৰা ফাণ্ডিং লৈছা, কিমান লৈছা, তাৰমানে মই ফাণ্ডিং লৈছোঁ, ইয়াত মই য়েছ কওঁ আনচাৰত বা ন' কওঁ, তাত কোনো ধৰণৰ ইম্পেক্ট নপৰে। ঠিক একেদৰে যদি মই আপোনাক এক্সাম্পল দিওঁ যে কেতিয়াবা এনেকুৱা প্ৰশ্ন কৰে যে হিমন্ত আপোনাৰ ভিতৰত এনেকুৱা ভাল চিন্তা ক'ৰ পৰা আহে, এতিয়া ইয়াত হিমন্তই য়েছ এনচাৰ দিয়ক বা ন' এনচাৰ দিয়ক, ইয়াত কোনো ধৰণৰ কুৱেশ্যন নুঠে, কাৰণ অলৰেডি কুৱেশ্যনটোতে বিল্ড কৰি দিয়া হৈছে যে আপোনাৰ ভিতৰত ভাল চিন্তা ক'ৰ পৰা আহে, তাৰমানে বিল্ড কৰি দিয়া হৈছে যে হিমন্তৰ ভিতৰত এটা ভাল চিন্তা আছে। ঠিক একেদৰে ইয়াতো নেতাজীয়ে মোক যিটো কুৱেশ্যন কৰিছে যে তুমি ফাণ্ডিং যে লোৱা গুৱাহাটীৰ পৰা অপজিশ্যন পাৰ্টিৰ পৰা, সেইটো আচলতে কেনেকৈ লোৱা, তাৰমানে নেতাজীয়ে ইয়াত বিল্ড কৰিছে যে মই ফাণ্ডিং লওঁ, আৰু ইয়াকে কোৱা হয় লোডেড কুৱেশ্যন লজিকেল ফেলেচি। আৰু বাকী আৰু বহু লজিকেল এনেকৈ ফেলেচি আছে যিবোৰ আমাৰ অসমত বিশেষকৈ মিডিয়াত বিশেষকৈ ডিবেটত উঠি আহে, কিন্তু আমি সেইবিলাক ধৰিব নোৱাৰোঁ যে এটা কুৱেশ্যন কৰা হয় তাৰ কাউণ্টাৰত বেলেগ এটা লজিকেল ফেলেচি দি উত্তৰ দি দিয়া হয়। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল থাকিব আৰু উপকৃত থাকিব।